সকলোকে আসসালামু আলাইকুম নমস্কাৰ মই মেহবুব আহমেদ আজি মই আলোচনা কৰিম ইণ্টাৰ্ণশ্বিপৰ বিষয়ে আৰু ইণ্টাৰ্ণশ্বিপ আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ আৰু কিয় কৰিবলগীয়া হয় আৰু কিয় কৰিবলগীয়া হ'ব এই বিষয়ে মই আজি তোমালোকৰ লগত আলোচনা কৰিম গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা ইণ্টাৰ্ণশ্বিপৰ বিষয়ে জানিবৰ কাৰণে যেটো নিউ এডুকেশ্যন পলিচি আছে যেটো NEP 2020 কি কৰিছে ছাত্ৰ-ছাত্ৰীৰ স্কিল ডেভেলপ কৰাৰ কাৰণে ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে আৰু ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে স্কিল ডেভেলপ কৰাৰ চেষ্টা কৰা হৈছে কি হয় BA পাছ কৰাৰ পিছত বহুতো ছাত্ৰ-ছাত্ৰী কলেজৰ পৰা ওলাই যায় কিন্তু দক্ষতা নথকাৰ কাৰণে কৰ্ম সংস্থাপন নাপায় কৰ্ম বিমুখিতাৰ সমস্যাত ভোগে তাৰ কাৰণে NEP 2020 কি কৰিছে যাতে ছাত্ৰ-ছাত্ৰীসকলে BA পাছ কৰাৰ পিছত কৰ্ম বিমুখিতাৰ সমস্যাত ভুগিবলগীয়া নহয় তাৰ কাৰণে ইণ্টাৰ্ণশ্বিপ অন্তৰ্ভুক্ত কৰিছে আৰু ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ যেটো স্কিল আছে সামগ্ৰিক যেটো স্কিল আছে এই সামগ্ৰিক স্কিল ডেভেলপ কৰাৰ চেষ্টা কৰা হৈছে আৰু ইণ্টাৰ্ণশ্বিপ সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে বাধ্যতামূলক আৰু ইণ্টাৰ্ণশ্বিপ নকৰিলে কি হ'ব 4th সেমিষ্টাৰ যেটো ৰিজাল্ট আছে এই ৰিজাল্ট হ্যাং হ'ব ৰিজাল্ট নোলাব গতিকে তোমালোকে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰ্ণশ্বিপ কৰিবা ইণ্টাৰ্ণশ্বিপ কৰিবই লাগিব আৰু কি হয় আমি BA পাছ কৰাৰ পিছত মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে আমি এটো নাজানো কমিউনিকেশ্যন কৰিব নাজানো আৰু ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে এই কমিউনিকেশ্যন যেটো প্ৰসেস আছে এই প্ৰসেস ডেভেলপ কৰাৰ চেষ্টা কৰা হৈছে আৰু আমি বৰ্তমান সময়তো দেখা পাওঁ বহুতো ছাত্ৰ-ছাত্ৰীয়ে BA পাছ কৰি কলেজৰ পৰা ওলাই গৈছে কিন্তু কৰ্ম সংস্থাপন নাপায় আৰু এই কৰ্ম সংস্থাপন কিয় নাপায় কাৰণ হৈছে ছাত্ৰ-ছাত্ৰীৰ সেই যি দক্ষতা আছে কৰ্ম কৰাৰ যেটো দক্ষতা আছে দক্ষতা নাথাকে স্কিল ডেভেলপ নাথাকে তাৰ কাৰণে কি হয় কৰ্ম বিমুখিতাৰ সমস্যাত ভোগে তাৰ কাৰণে NEP এই নিউ এডুকেশ্যন পলিচিত যেটো ইণ্টাৰ্ণশ্বিপ আছে এই ইণ্টাৰ্ণশ্বিপ অন্তৰ্ভুক্ত কৰিছে গতিকে মই ভাবো তোমালোকে এই বিষয়টোৰ বিষয়ে সম্পূৰ্ণ অৱগত হৈছা গতিকে তোমালোকে সকলো ছাত্ৰতে ইণ্টাৰ্ণশ্বিপ কৰা আৰু ইণ্টাৰ্ণশ্বিপ জুলাই মাহত কৰিবা আৰু ইণ্টাৰ্ণশ্বিপ তোমালোকে কৰা আৰু অংশগ্ৰহণ কৰা কোনো ছাত্ৰছাত্ৰী ইণ্টাৰ্ণশ্বিপৰ পৰা বঞ্চিত নহবা তেনেহলে কিন্তু তোমালোকৰ যেটো BA ৰিজাল্ট আছে এই ৰিজাল্ট তোমালোকৰ হ্যাং হ'ব তোমালোকে BA পাছৰ সাৰ্টিফিকেট নাপাবা ধন্যবাদ।